হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিনৰ 18 তাৰিখ, আজি আমাৰ গুৰুজনাৰ জন্মদিন। তাৰ বিষয়ে মই আজি অকণমান বেছি ক'ব নাজানো। আজি জন্মদিনৰ উপলক্ষে এতিয়া নামঘৰত যাব ওলাইছোঁ। মই ৰাতিপুৱাতে যাব নোৱাৰিলোঁ। এতিয়া ৰাতিপুৱা মই গৈছিলোঁ টাউনৰ পৰা আহি এতিয়া ধুনীয়াকৈ গা পা ধুই ড্ৰেছটো চিম্পলটোৱে লগাই দিলোঁ আৰু ধুতি চুটি লগোৱা নাই। এতিয়া মই আমাৰ নামঘৰত যাম। নামঘৰত গৈ আপোনালোকক দেখাম কেনেকুৱা প্ৰস্তুতি চলি আছে। যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বটনটো টিং টং কৰি মাৰি দিব। আৰু মই আশা ৰাখিছোঁ এতিয়া মই ধুনীয়াকৈ ওলাই লৈছোঁ, ৰেডি হৈ ল'লোঁ, গা চা ধুই একদম ফিটিং হৈ গ'লোঁ। এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ। এতিয়া আমাৰ ইয়াতে ধুনীয়াকৈ এইটো ভাকৰিটো মোৰ পিছফালে আছে, দেখিব পাইছে। এইটো ধুনীয়াকৈ মুচি চুচি একদম ধুনীয়াকৈ ৰাখিছে। এতিয়া আমি সন্ধিয়া আমাৰ ৰাস্তাৰ সন্মুখত আমি কলগছ ঘাৰি বন্তি চন্তি লগাম। মই আপোনালোকক দেখাইছোঁ, ভিডিঅ'টো চাই থাকিব। ৰাতিপুৱাই কলগছ খাৰিলোঁ, বিলুন একদম মালা চালা লগাই ধুনীয়াকৈ ইয়াতে আমি গাছা লগাম। গাছা ধুনীয়াকৈ এইফালে চবৰ গেটত আছে, এইফালে মই ঘূৰাই দিছোঁ, এইফালেও আছে। এইবিলাক সৰু সৰু মাইনাবিলাকক চোৱাচোন কি ধুনীয়াকৈ ওলাইছে। নামঘৰত যাব বন্ধুসকল, সকলোকে মই আজি গুৰুজনাৰ জন্মদিনৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এতিয়া বাইকত উঠিলোঁ আৰু বাইকটো ল'লোঁ। এতিয়া ধুনীয়াকৈ যাওঁ, নামঘৰত যাওঁ, এপাক ফুৰি আহোঁ। তাতে আমাৰ ভাষণ দি আছে ডাঙৰীয়া বাপবিলাকে। এতিয়া মই আপোনালোককো দেখাম তাতে গৈ। বলক এতিয়া আৰু আমি ভিডিঅ'টো মই এতিয়া নামঘৰত আহি পালোঁ, মোৰ পিছফালে আছে চাওক। বলক এতিয়া আমি নামঘৰৰ ভিতৰত সোমাই যাওঁ। এয়া গেটটো পালোঁ। এয়া কি ধুনীয়া, এইটো নতুনকৈ বনাই আছে আমাৰ নামঘৰ, বৰ্তমান সম্পূৰ্ণ হ'ব পৰা নাই। এইটো হ'ল আমাৰ পুৰণা নামঘৰটো আছিলে। এয়া চাওক কি ধুনীয়া লাগিছে, আজি কি ধুনীয়াকৈ সজাইছে। একদম খোৱা লোৱা একদম ব্যস্ত চলি আছে। আৰু আমাৰ আইসকল আছে। কৃষ্ণ কৃষ্ণ। কেনেকুৱা গ'ল দিনটো? ভালে গৈছে ন? আনন্দৰ দিন ন? আজি অকণমান বৰষুণ আহিলে ন? বৰষুণ আহিবই, কাৰণ দুৰ্গা ভাচনিও আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ, সেইকাৰণে অকণমান বৰষুণ আহিছে। বৰষুণ আহিছে, বেয়া হৈছে নেকি? ভালে হৈছে, সেইটো উত্তৰৰ কাৰণে হ'ল ন? আজি চাওক আমাৰ গুৰুজনাৰ জন্ম উৎসৱৰ কাৰণে কিমান আনন্দৰ দিন। আকৌ গাঁও সমাজে আজি সকলো মিলি ভোজ খাইছে। আকৌ এইফালে আমাৰ একদম ৰন্ধা বঢ়া চলি আছে একদম টাকাটাক চলি আছে, আপোনালোকে চাবলৈ পাব। এইফালে চাওক আমাৰ ৰান্ধনি অকল ইয়াতে আছে। কাৰেণ্ট নাই, এইটো আন্ধাৰ, মানুহ চিনি নাপাব। আৰু এইটো শালপুতি হয়, মোৰে শালপুতি, নোপোৱা শালপুতি। আৰু এইফালে এটা আছে বইনা, এইটো মোৰ বইনা হয়। এইফালে আমাৰ আছে বাপসকল, এইটো দাদা আছে, আমাৰ নিজৰ দাদা হয়, দুজনৰ দাদা হয়। বাপ কেনেকুৱা লাগিছে আজি জন্মদিনৰ উপলক্ষে অকণমান কৈ দিয়ক।
প্ৰথমতে মই শ্ৰীমন্ত শংকৰদেৱৰ 547তম মহোৎসৱৰ 74তম শুভেচ্ছা জনাইছোঁ। লগতে মানে আমাৰ খানা বানাটো চলি আছে বৰ্তমান, কেনেকুৱা হৈছে কিন্তু সেইটো বিশেষ মানে কিবা অহা নাই, তথাপিও মানে এতিয়া আহিব। এতিয়া যিহেতু এছামেই গৈছে, এছামৰ যিহেতু খোৱাবিলাকে নিশ্চয় ক'ব, মানে সুধিব লাগিব আৰু ন? হয়, খোৱা মানুহবিলাক সুধিব লাগিব, খোৱা মানুহবিলাকৰ নিশ্চয় সিহঁতে ক'ব। হয় হয় হয়। আৰু কেনেকুৱা প্ৰচেছ এতিয়া? সন্ধিয়া কিবা আছে নেকি? আৰু সন্ধিয়া আমাৰ খোৱা বোৱা শেষ হৈ কাৰণে গুণমালা কীৰ্তন আছে। গুণমালা কীৰ্তনৰ পৰা আমাৰ ফাৰ্ষ্ট টাইম আমাৰ সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ বন্তি প্ৰজ্বলন আছে। বন্তি প্ৰজ্বলনৰ পিছত আমাৰ গুণমালা কীৰ্তন আছে। গুণমালা কীৰ্তনৰ পৰা আমাৰ সমূহীয়া নামশাৰী সমাপ্ত হ'ব। ধন্যবাদ। কি বাবু, ভাত দিছেনে? হয় হয়, কি আছে ভাতৰ লগত? পাপৰ আছে, ভাজি আছে, আৰু দালি আছে, আৰু আৰু ইয়াত কাজু টেঙা আছে, আৰু কাজি নেমু। গাজি নেমু। ঠিক আছে ঠিক আছে, এতিয়া চলি আছে ন? হয়, চলি আছে। চব্জিত আমাৰ ইয়াত খানাত কি আছে মই আপোনালোকক দেখাইছোঁ। খানা মানে কেনেকুৱা আইটেম আছে মই আপোনালোকক দেখাম, এটা এটাকৈ দেখাইছোঁ। চাওক, ফাৰ্ষ্ট এইটো ভাত, ভাজি, আকৌ দালিবিলাক লৈ গৈছে, সেইটো ভাজি চুপটো ভাজিয়ে হয়। নিমখ, এইটো কাজি, এইফালে দালি, পাপৰ। এতিয়া মই নামঘৰটো মই দেখাম আপোনালোকক, কেনেকুৱা ধুনীয়াকৈ সজাই আছে। এতিয়া সন্ধিয়া গাছা জ্বলাব। মই এতিয়া আপোনালোকক মই দেখাম আমাৰ কেনেকুৱা নামঘৰটো কেনেকুৱা ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আপোনালোকক মই দেখাইছোঁ, চাওক কৈ গছাবিলাক লাইন কৈ ৰাখিছে। সকলো ঘৰৰ পৰা আনে, ধুনীয়াকৈ ৰাখি আছে। এইফালে আমাৰ ভাষণ চলি আছে, চাৰিওকাষে বন্তি। এতিয়া সন্ধিয়া হোৱাৰ লগে লগে এইবিলাক বন্তিবিলাক জ্বলাব, মানে সাজু হৈ আছে আৰু ধুনীয়াকৈ। এইফালেও চাওক, বৌ ভালে আছে না? এইফালে ধুনীয়াকৈ